মাজুলীত আজি এটা মৃতদেহ খান্দিছে আৰক্ষীয়ে, কিন্তু কিয় খান্দিছে সেই মৃতদেহটো খান্দিবৰ বাবে মেজিষ্ট্ৰেট, আৰক্ষী, অৰ্ধসামৰিক বাহিনীসহ মাজুলীৰ জিলা প্ৰশাসনৰ লোকসকল আহিছে। কিন্তু কিয় আহিছে? এডৰা বৃহত্তৰ চুমনিৰ মাজত আৰক্ষীৰ লোকসকলে খান্দি আছে মৃতদেহটো। আচলতে এই সমগ্ৰ ঘটনাটো জানিবলৈ যাব লাগিব আমি কালিৰ দিনটোলৈ। কালিৰ দিনটো বিয়লিৰ ভাগত এগৰাকী মহিলাই, মোৱামাৰী মিচিং গাঁৱৰ এগৰাকী মহিলাই আত্মহননৰ দৰে পথ বাছি লৈছিল। আৰু আত্মহননৰ দৰে পথ বাছি লোৱাৰ পাছত পৰিয়ালৰ লোকে আৰক্ষীক নজনোৱাকৈ কোনো ধৰণৰ মৰণোত্তৰ পৰীক্ষা নকৰাকৈ পুতি ৰাখিছিল মৃতদেহটো। মনালিছা দলে নামৰ এই মহিলাগৰাকীৰ আত্মহননৰ দৰে যি দুখজনক ঘটনা, সেই দুখজনক ঘটনা সংঘটিত হোৱাৰ পাছত গাঁওখনত চাঞ্চল্যই বিৰাজ কৰিছিল। আৰু বৰ্তমান আজিৰ তাৰিখত আৰক্ষীয়ে ঘটনাটো সম্পৰ্কত জানিব পাৰি পুৱাৰ ভাগত অৰ্ধসামৰিক বাহিনী, জিলা প্ৰশাসনৰ লোকসকল গৈ এই গাঁওখনত উপস্থিত হৈ মৃতদেহটো খান্দি উলিওৱা পৰিলক্ষিত হয়। আৰক্ষীৰ লোকসকল আছে, আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি কয় এই সম্পৰ্কত। যিহেতু আমি গম পোৱা গ'ল, উক্ত মৃতদেহটো মহিলাৰ, তাইৰ বয়স অনুমানিক 33 বছৰ হ'ব। নামটো গম পালোঁ মনালিছা দলে। তাই বোলে আজি বহুত দিন আগৰ পৰা তাই মানসিক কিবা ৰোগত ভুগি আছিল। ভুগি থকা হেতুকে তেওঁলোকে কালি মানুহজনী নিজেই নিজৰ ঘৰতে তাই চিপজৰি লয় পেলাই মানুহজনী মৃত্যু হয়। মৃত্যু হোৱাত উক্ত বিষয়তে তেওঁলোকৰ কোনো ঘৰৰ পৰিয়ালে থানাত কোনো আমাক ইনফৰ্মেশ্যন নিদিয়ে। পিছত জানিব পাৰোঁ উক্ত মহিলাগৰাকীক তেওঁলোকে আনি পেলাই ঘৰৰ ওচৰতে কবৰস্থানত তেওঁলোকে মৃতদেহটো পুতি থয়। পিছত উক্ত বিষয়ে মই জানিব পাৰি মই আমাৰ মাননীয় SP মহোদয়ক জনাওঁ। SP মহোদয়ক জনোৱাৰ লগতে মই মেজিষ্ট্ৰেট মহোদয়কো জনাওঁ। আজি পুৱা মেজিষ্ট্ৰেট মহোদয়ক লগত লৈ CI মহোদয় লগত ষ্টাফসহ আহি মৃতদেহটো খান্দি এতিয়া ইনকুৱেষ্ট কৰোৱা হৈছে। আৰু এতিয়া ইনকুৱেষ্ট কৰি বিহিত ব্যৱস্থাৰ বাবে উক্ত মৃতদেহটো গড়মূৰ চিভিললৈ মৰণোত্তৰ পৰীক্ষাৰ কাৰণে পঠোৱা যাব।